নমস্কাৰ বন্ধুসকল, আমি গৈ আছো প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আদ্য শ্ৰাদ্ধলৈ। আৰু আমি এতিয়া বৰ্তমান আছো ঢলা শদিয়া ব্ৰিজত। আমি অলপ খন্তেক সময় পিছতে আমি তেওঁলোকৰ ঘৰত উপস্থিত হ'ম আৰু সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাম। লগতে আমিও কি কি হয় গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি আহি পালোহি বৰ্তমান ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ যিটো ৰাস্তা যায়, আমি এইফালে সোমাম এইফালেদি। এতিয়াও আমি তেওঁলোকৰ ঘৰ পাবলৈ আমি 15 কিলোমিটাৰ বাকী, কিন্তু গাড়ী ভিৰ দেখিছে এয়া। আৰু চাৰিওফালে খালি গাড়ী গাড়ী গাড়ী, আৰু যিনিয়ে চাই আচলতে গাড়ী আমি ৰখাবলৈ সময় পোৱা নাই আৰু জেগা পোৱা নাই। আচলতে আমি চাই আছোঁ ক'ত ৰখাব পাৰোঁ, কিন্তু এতিয়াও আমাৰ 10 কিলোমিটাৰমান বাট বাকী আছে, কিন্তু গাড়ী ভিৰ দেখিছে আপোনালোকে। বহু মানুহ খোজকাঢ়িও গৈছে। আৰু এয়া আমি আহি পালোহি বৰ্তমান। আৰু এয়া আমি এতিয়া পালোহি ৰাজীৱ শদিয়াদেৱৰ বাসগৃহ। আৰু এইখন মূল গেটেদি আমি প্ৰৱেশ কৰি উষ্ম আদৰণি জনাইছে এখন গেটেৰে। আৰু এয়া কণ কণ ছাত্ৰীসকলে দেখিছে উষ্ম আদৰণি জনাইছে সকলো অতিথিবৃন্দক। আৰু এইখনেই হ'ল ৰাজীৱ শদিয়াদেৱৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ। আৰু এই প্ৰৱেশদ্বাৰৰ ফ্ৰণ্টতে এখন গেট লগাইছে, উষ্ম আদৰণি জনাইছে। আৰু এই কাষতে থকাটো ৰাজীৱ শদিয়াদেৱৰ ঘৰ। আৰু এয়া আমি মৰাণৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ, মৰাণৰ পৰা পুৱা 9 বজাত। আৰু আমি গৈ পালোগৈ 4 বজাত, কাৰণ ইমানেই গাড়ী ভিৰ, ইমানেই গাড়ী, ইমানেই মানুহ। আচলতে ইমান সমাগম মই আগতে কোনোদিন দেখা নাছিলোঁ এখন সকামত। এয়া আমি পোনে পোনে গৈ পালোঁ ৰাজীৱ শদিয়াদেৱৰ সমাধিস্থলী। আৰু সমাধিস্থলীত আমি সকলোৱে ধূপ চাকি বন্তি জ্বলাই তেখেতৰ আত্মা সদগতিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আৰু এটা বিৰল দৃশ্য আপোনালোকক দেখাবলৈ আমি বিচাৰিছোঁ পোনে পোনে ৰাজীৱ শদিয়াদেৱৰ যি সমাধিস্থল আছে। আৰু এই সমাধিস্থলতে এটা পাৰ চৰাই ইয়াত দেখিবলৈ পাইছে আপোনালোকে, এটা পাৰ চৰাই আচলতে সকলোৰে মুখত মুখৰিত হৈ আছে, যেন পাৰ চৰাই হৈ ৰাজীৱ শদিয়াদেৱ আমাৰ মাজলৈ আহিছে। আৰু সঁচাকৈ ৰাজীৱ শদিয়াদেৱ গণশিল্পী মানুহ, আৰু সেইবাবেই তেখেত আজি অমৰ হ'ল আৰু আমাৰ মাজত সদায় থাকিব। আমাৰ অসমীয়াৰ হৃদয়ত তেওঁ স্থান পাব। আৰু এয়া ৰাজীৱ শদিয়াদেৱৰ যি আদ্য শ্ৰাদ্ধ আছিল তাৰে লোকাৰণ্য হৈছে। আচলতে ইয়াত দেখিছে, ইয়াত খোৱা বোৱা ব্যৱস্থা কেনেধৰণে কৰিছে। এয়া বনোৱা অলপ পৰিৱেশ দেখাইছোঁ আপোনালোকক। গোটেই পৰিৱেশটো মই দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এয়া প্ৰসাদ বিতৰণ কেন্দ্ৰত ইয়াত হাজাৰ হাজাৰ প্ৰসাদৰ টোপোলা আচলতে সকলো ৰাইজৰ বাবে। আৰু ইয়াৰ স্পেচিয়েল সভা আজি মোৰ স্বামী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত উপস্থিত সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আস্থা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত, এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। আৰু এয়া দেখিবলৈ পাইছে হাজাৰ হাজাৰ লাখ লাখ জনসমাগমৰ মাজত এয়া গায়ন বায়নৰ প্ৰদৰ্শন হৈছে। আৰু ইয়াত আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ সৰু সৰুকৈ। এয়া দেখিছে খাদ্য য'ত বনাই আছে ভোজনালয়, আৰু লোকাৰণ্য হৈ পৰিছে। লাখ লাখ জনসমাগম আচলতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ ৰাজীৱ। আৰু এয়া দেখিছে আচলতে বহুত ভিৰ, এতিয়া ভিৰ বহুত কমি গৈছে। আৰু এতিয়া আমি খোৱা বোৱা অকণমান যাবলৈ লৈছোঁ। আচলতে খোৱা বোৱাটো ডাঙৰ কথা নহয়, আচলতে প্ৰসাদ হিচাপে আমি গ্ৰহণ কৰিছোঁ আজি এই ৰাজীৱ শদিয়াদেৱৰ যি আজি আদ্য শ্ৰাদ্ধত। আমি সকলোৱে এইফালে সোমাব লাগিব, এইফালৰ পৰা লাইন পাতিব লাগিব। আমি এইফালৰ পৰা লাইন পাতিব লাগিব, দেখিছে খোৱা বোৱা বাবে।
লিটন নগৰ যুৱ সংঘ, মিলন নগৰ যুৱ সংঘ, আপোনালোকে বহুত কষ্ট কৰিছে ন? উপায় নাই আৰু দিয়ক, আমিও এই প্ৰসাদ হিচাপে গ্ৰহণ কৰিছো আচলতে দেই। আমি মৰাণৰ পৰা আহিছো বাইদেউ। ভাল লাগিছে আপোনালোকে ইমান সহায় সহযোগ কৰিছে। এই বহুত দেৰি আমি এতিয়া ধুনীয়াকৈ খাই আছো, প্ৰসাদ হিচাপে গ্ৰহণ কৰিছো আচলতে। আমি ৰাজীৱতীয়া আদ্যচাদত আমি মাধৱ দা আছে, বৌ আছে, চন্তি আছে, ভাস্কৰ আছে দেখফালে। মই এতিয়া বৰ্তমান ইয়াত উপস্থিত আছো ৰাজীৱ শদিয়াদেৱৰ আদ্যচাদত আচলতে ভোজনা গৃহত। এতিয়া অকণমান ভিৰ কমিছে, তো ভিৰ কমাৰ লগে লগে মই অকণমান দুআষাৰ আমাৰ উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিছো। জ্যোতিষ নগৰ যুৱ সংঘ, তো এওঁলোকে খুব ধুনীয়াকৈ আপ্যায়ন কৰিলে আমাৰ অতিথিসকলক, আৰু আমি অকণমান তেওঁলোকৰ মনোভাৱ জানিব বিচাৰিম। ইয়াত এতিয়া বৰ্তমান কিমান মান মানুহ হৈছিলে বাৰু? এনেই 3 লাখ 3.5 দেখাই দিয়া 3.5 লাখ মান হৈছে। 3.5 লাখ মান। আমাৰ আচলতে আহি পাওঁতে অকণমান দেৰি হৈ গ'ল, বহুত ট্ৰেফিক জাম আছিলে। তো আপোনালোকে ইমান ধুনীয়াকৈ যে আপ্যায়ন কৰিছে, ইয়াত কিমানটা ভোজনা গৃহ আছে? 23টা গৃহত মানে পুৰা ভিৰ মাৰি আছিলে। আপোনালোকৰ ঘৰৰ ওচৰতে? জ্যোতিষ নগৰ, এইটো এইফালৰ পৰা গ'লে মানে এই কুন্দুল নদীখন পাৰ হলে পাই যায় আৰু। মানে আপোনালোকে যিখিনি সহযোগ কৰি আছে এইখিনি ওচৰ চুবুৰীয়া দাঁতিকাষৰীয়া অঞ্চলৰ হয়, আচলতে বহুত উল্লেখনীয়। গোটেই শদিয়া ৰাইজ আচলতে একত্ৰিত হৈ আজি ভোজনা গৃহত নিজে বনাইছে বস্তু নিজে লৈ আহিছো গাঁৱৰ পৰা, খৰিটো নিজে ফালি গোটাইছো। আচলতে কিমান মৰম থাকিব লাগিব আমাৰ শিল্পী, গণশিল্পী ৰাজীৱ শদিয়াদেৱলৈ। আচলতে এই মৰম থকাৰ বাবে আজি আমাৰ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গোটেই ৰাইজ, আৰু এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছো। হয়তো আমি গোটেই জনমত এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ নাপাম। আমি আজি আমাৰ এনেকুৱা এটা পৰিৱেশত আমি সকাম খাই পোৱা নাছিলো, বিশেষকে মৃতকৰ সকাম। আজি এটা ব্যক্তিক্ৰম দেখিছো, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আৰু ইমানখিনি ৰাইজক আপোনালোকে আপ্যায়ন কৰিলে, তাৰ বাবে আপোনালোকৰ জ্যোতিষ নগৰ যুৱ সংঘৰ লগতে সমূহ 23টা যি ভোজনা গৃহ আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো, ইমান দূৰৰ পৰা আহিছো। হয় হয়। আৰু আমি এতিয়া বৰ্তমান দিনৰ সকামৰ যি নাম আছিল, নামটো শেষ হৈ গ'ল প্ৰায় ন? আৰু আমাৰ যি নাম প্ৰসংগৰ সভাপতি আমাৰ সন্তানৰ দুয়োটাক, আমাৰ দেউতাক লগ পালো, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। আপুনি আচলতে সভাখন পৰিচালনা কৰিলে। টোটেল ভকত কিমান মান আছিলে? আমাৰ টোটেল ভকত আমি আৰম্ভণিতে 350 জন বহাইছো। তাৰপিছত আমি উপানিৰ পৰা আমাৰ চিটটো কমপ্লিট হোৱাৰ কাৰণে আমি আকৌ ডবল কৰিবলগীয়া হ'ল। ডবলতে আপোনাৰ প্ৰায় 200-250 5টা 4-5টা ভকত হৈছে। এইটো আচলতে আপোনালোকৰ শদিয়াবাসী ৰাইজৰ বাবে অসম্ভৱ। আচলতে শদিয়া অঞ্চলৰ ভকত আছিল নে বেলেগে আছিলে? গোটেই শদিয়াই মানে আহিছে ভকত, আৰু আপোনাৰ ব্ৰহ্মপুত্ৰ সিপাৰো আছে 10-12 জন। তেওঁলোকে ঘৰে ঘৰে নিমন্ত্ৰণ দিছিলে নে তেওঁলোকে নিজে আহিছে? কিছুমান যিখিনি ধৰি লওক মই আহ্বান কলো যে সেইখিনি নিজে আহিছে, তেওঁলোকে আমি মান সন্মান কৰি তেওঁলোকে বহুৱাইছো। আৰু আমি 110 জনকহে টোপোলা দিয়া হৈছিলে। আচলতে আজি আপোনালোকে দেখাই দিলে আচলতে ৰাইজে নখ জোকাৰিলে। আচলতে ৰাজীৱ শদিয়াদেৱ এজন গণশিল্পী আছিল, আচলতে মানুহৰ শিল্পী আছিল। আজি স্বতঃস্ফূৰ্তভাৱে ইমান লাখ লাখ জনসমাগম হৈছে। আচলতে এখন মৃতকৰ সকামত আচলতে এনেকুৱা এটা পৰিৱেশ আমি হয়তো গোটেই জীৱনত আমি দেখিবলৈ নাপাম। আপোনালোকে শদিয়াবাসী ৰাইজৰ হৈ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আৰু তাকে আৰু ধন্যবাদ জনালো আপোনালোকক। আৰু কিবা ক'ব নেকি? মানে কমনো কিটো, এতিয়া শদিয়াখনক ধৰি লওক আমাৰ যিখন দীঘল দলং 2017 চনত কমপ্লিট হৈ গ'ল, তাৰ আগতে শদিয়াখনক প্ৰায় মানুহে মানে নাহিয়া চকুৰে চাইছিলে। বহুত সুবিধাৰ পৰা বঞ্চিত হৈছিলে। কিন্তু শদিয়াখন যে গুণমুগ্ধ এখন জিলা বা ৰাজ্য, সেইটো বহুতে ভুল বুজে। যিহেতু মানে বিশ্ব গায়ক ভূপেন হাজৰিকাদেৱ শদিয়াতে জন্ম, তাৰপিছত আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু, সেইটো শদিয়াৰ ফালৰ পৰাই যায়। আৰু দ্বিতীয়তে আমাৰ এই ভাইটি ভতিজা হয় ৰাজীৱ শদিয়া, তেওঁৰ জন্ম ইয়াতে।
গতিকে আজি এই দহাখনত যিখিনি দেখিলো বা আগৰ পৰাই যিখিনি শুনি আছিলো, নিজেও ধৰি লওক তেখেত ঢুকুৱা দিনাখনৰ পৰা আমি সদায় আহি গৈ এইবোৰ কামত লাগি আৰু শদিয়া ৰাইজৰ প্ৰতিখন গাঁৱে মানে কোনো ধৰণৰ আমন্ত্ৰণ নজনাকে নিজে নিজে দলে দলে আহি সকলো কামতে আগবাঢ়িছিলে। গতিকে সেইকাৰণে আমি ইমানখিনি উপনীত হ'ব পাৰিলো। গতিকে আপোনাক মই কি ক'ম, গতিকে এইখিনিতে আপুনি যে এইটো সাক্ষাৎকাৰটো ল'লে আপোনাক চেনেললৈ বহুত ধন্যবাদ জনালো। ধন্যবাদ থাকিল। আচলতে আমি অকণমান পৰিৱেশটো আপোনালোকৰ কাৰণে দেখাবলৈ চেষ্টা কৰিলো। সেয়া আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছো। সন্ধিয়া বেলা লাগিলে, এতিয়া প্ৰায় 7টা বাজিলে। আমি ভিডিঅ'টো সামৰণি মাৰিম, যথেষ্ট দীঘল হৈ গ'ল। আৰু আচলতে আমি আইতাক পাইছো, আইতাই আহি ইয়াত ৰাস্তাতে বহি আছে। তো ইমান সুন্দৰকৈ এখন আয়োজন কৰিলে, এখন সবাহ। তো আপোনালোক ঘৰৰ ওচৰৰে নাই আইতা? ওচৰে হয়, ওচৰৰে হয় ন? ওচৰে হয়। তো এই গোটেই যে যোগাৰ খিনি কৰিলে আপোনালোক গোটেই গাঁৱৰ ওচৰৰ ৰাইজে কৰিছে? গোটেই ওচৰ পাজৰ ৰাইজে, বহুত গাঁৱৰ ৰাইজে আহিছে, অকল কুচিঙা ৰাইজো নহয় বাৰু। ৰাইজে চব ওচৰ পাজৰ চব ৰাইজে আহিছে, কোনোবা অসমৰ ৰাইজে আহিছে। আপোনালোকে আচলতে কেনেকুৱা অনুভৱ কৰিছে আজি যে ইমান খিনি লাখ লাখ জনসমাগম হ'ল, ইমান সুন্দৰকৈ আপ্যায়ন কৰিলে আপোনালোকে? আপোনালোক সুখী নে আজি? আজি বহুত সুখী। হয়, ৰাজীৱৰ কাৰণে আমি বহুত সুখী। ৰাজীৱৰ গান শুনিলে দুখে লাগে, চকু পানী ওলায়। হয়। আজি আমাৰ ল'ৰাবোৰ ৰাজীৱৰ লগে হৈছিলে। হয়, আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। হয় হয় হয়। মোৰ ল'ৰাটো আচলতে আমি শদিয়াৰ নাম শুনি আছিলো, আজি শদিয়াত আহি আমি নিজ চকুৰে দেখিলো আৰু আপোনালোককো আমি দেখাই আছো আচলতে শদিয়াৰ ৰাইজৰ মৰম কি, ইমান আবেগ, ইমান মৰম। আচলতে এই মৰমৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'বলৈ পাইছে। আজি বহুত সুখী আমি ৰাজীৱৰ কাৰণে। ইমান। আপুনি ক'ৰ পৰা আহিছে? মই কুকুৰামাৰ পৰা। কুকুৰামাৰ? 11 মাইল। 11 মাইল। ইয়াৰ পৰা কিমান দূৰ হ'ব? বহুত দূৰ। চোনপোৱা 11 মাইল হ'ব চাগে। আপুনি কিহত আহিলে? গাড়ীত আহিলো। গাড়ীত আহিলে। আজি যাব নে থাকিব? থাকিম। কেনেকুৱা দেখিলে আজি? ভালে লাগিলে। নিজৰ ভতিজা ল'ৰা এইটো, ভাইৰ ল'ৰা। মই তাৰ বাপেকৰ লগত, মোৰ তাৰ বাপেকে মোৰ ভাইটি। আপুনি গোটেই এনেকুৱা আপোনাৰ জীৱিত কালত এনেকুৱা পৰিৱেশ দেখি পাইছিলে নে? দেখি পাইনো। আচলতে এনেকুৱা সাহিত্য বা অধিৱেশনতহে দেখিবলৈ পোৱা যায় ন? দেখিবলৈ পোৱা যায়। দেখি নাপা। আমাৰ এতিয়া এইটো ভতিজা ল'ৰা আমাৰ। কেনেকুৱা লাগিছে আজি? ভালে লাগিছে, ৰাইজ দেখি পিনি ভালে লাগিছে আমাৰ, বেয়া নালাগা। আমাৰ ৰাইজসকলক আহিলে যে ৰাইজসকলৰ বিষয়ে কিবা ক'ব নেকি আপুনি? কিটো কওঁ, ৰাইজে আহিছে, খাইছে, বৈছে, গৈছে, আকৌনো কিটো কওঁ বাৰু। ভালে লাগিছে। ৰাইজে ইমান ৰাইজ বজাৰ আহিছে, গাড়ীয়ে গুৰা লৈ পিনি আহিছে। আমি যথেষ্ট, মোৰ ভতিজা ল'ৰাটো ভালকে চৌগভি পগে পিলেনৰ নিচিনা উৰি পিনি কৃষ্ণ হওক বুলি ভাবিছো। ধন্যবাদ দিছো। ইমানবোৰ যে এতিয়া মৰি যোৱাৰ পাছত ইমান মিডিয়াবোৰ কিমান উঠাইছে, ইমান আক্ৰমণ কৰিছে। এইটো সুবিধা যদি দিয়া জন্মত দিয়া হলে ইমান ভাল লাগিলে হলে। মিডিয়াবোৰ ক'ত থাকিলে? বহুত উল্লেখনীয় এটা আপুনি প্ৰশ্ন কৰিছে। আজি যে মৃত অৱস্থাত ইমান ৰাইজৰ সমাগম আহিছে, জীৱিত কালত কিয় নাহিলে? এইটো এটা সঠিক প্ৰশ্নবোধক চিন আপোনালোকৰ মাজলৈ আমি এৰি দিলো। এইটো ৰাইজে কমেণ্ট কৰি জনাব। এইটো যদি সুবিধা ৰাইজে লোৱাহেঁতেন আজি এনেকুৱা লোৱাটো কিজানি নহল হলে। ঘৰটো কেলে
হয়। ফটো মাৰি মাৰি লৈছে, মিডিয়াকে যিমান উঠাই লৈছে। যিমান যি আগত হলেও আহিব মানুহটো লাগিছিলে। জীয়াই থকা সময়ত সময়ত এইখিনি মৰম দিলে আহিব হয়তো মানুহটো লাগিছিলে। বহুত ভাল পালে হয়। ভাল পালেহেঁতেন, মাক বাপেকে সুখী পালেহেঁতেন। হয়। এতিয়া মৰাৰ পাছত, মৃত্যু হোৱাৰ পাছত যদি এনেকুৱা মানুহ দেখিছে, সুবিধা দিছে, হয়। মাক বাপেকে দুখ কৰিব নে যিমানো সুখ কৰিব? হয় হয় এটা প্ৰশ্নবোধকত ৰৈ গৈছে ৰৈ আচলতে মাক গৈছে। দেউতাক। কান্দিব না হাঁহিব না? কালি তথাপিও আমাৰ এতিয়া যিমান যি হলেও এটা আমাৰ জীৱকুলৰ নহয়, নিয়ম নিয়ম কৰিছে এটা বাৰু, হৈ গ'ল। কৰিছে। এতিয়া আমি আত্মাৰ সদগতি কামনা কৰিছো তাকে আৰু দেই। তাকে হয়, ধন্যবাদ হয়, থাকিল থাকিল আপোনালোকলৈ। আমিও বহুত দূৰৰ পৰা আহিছো, এতিয়া আমি হ'ব। যাব লাগে আৰু ন। খাই ধন্যবাদ। পালে নাপালে ভাল, বেয়া এইয়া। ভালকে পালো বুলি ভাবিব আৰু। ঠিক আছে। দিয়া। আমি এতিয়া বৰ্তমান এতিয়া সন্ধিয়া হৈ গ'ল, প্ৰায় 7টা বাজিলে। এতিয়া আমি ঘৰলৈ উভতিবলৈ লৈছো। ইয়াৰ গণশিল্পী ৰাজীৱ শদিয়া, ৰাজহুৱা আইডা চাদৰ সমূহ গুণমুগ্ধ ৰাইজলৈ যি স্মৰণ আদৰণি জনাইছে সুন্দৰকৈ গেট দিছো। আমি এই গেটখনতে আজি এই ভিডিঅ'টো সামৰণি মাৰিছো। তো আচলতে এনেকুৱা এটা পৰিৱেশ আচলতে হয়তো আমি কোনোদিনে দেখা নাই আৰু দেখিবলৈ নাপাম। কিয়নো আমি আচলতে আগতে সাহিত্য অধিৱেশন বা এনেকুৱা কিছুমান অধিৱেশনতহে এনেকুৱা জনসমাগম দেখিবলৈ পাওঁ। কিন্তু আজি এই ৰাজীৱ শদিয়াই প্ৰমাণ কৰি দিলে যে আচলতে গণশিল্পী কাক কয়। আচলতে মানুহৰ কাৰণে যি শিল্পী আছিল তেওঁ আজি দেখাই দিলে। তাৰ কাৰণে আমি যি ৰাজীৱ শদিয়াদেৱক যি আত্মা সদগতি কামনা কৰি আজি এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।